কাৰোবাক কষ্ট দি জীয়াই থকাতকৈ নিজেই কষ্টত জীয়াই থকা বেছি ভাল। কাৰণ নিজৰ কষ্টৰ বাবে কেতিয়াও কাৰো ওচৰত দুখী হ'ব নালাগে। কিন্তু আনক কষ্ট দিলে জীৱনভৰ তাৰ অভিশাপ মূৰত লৈ ফুৰিবলগীয়া হয়। সম্পৰ্কৰ বান্ধোন বুলি একো নাই। যি আছে সেয়া কেৱল প্ৰয়োজন আৰু আয়োজন। যেতিয়া আপুনি বুজিব পাৰিব যে ভগৱান অবিহনে আপোনাৰ আৰু কোনো নাই, তেতিয়া আপুনি এইটোও বুজিব লাগিব যে ভগৱানক পালে আপোনাৰ আৰু একোৱেই দৰকাৰ নাই। বহু সময়ত আমি কাৰোবাৰ বাবে কিবা কৰাত চেষ্টাৰ কোনো ক্ৰুটি নকৰোঁ। তাৰপিছতো মানুহে এৰি যায়। আনৰ কথা শুনি যদি তেওঁ আপোনাক ভুল বুজে, তেন্তে তেওঁ কেতিয়াও আপোনাক চিনিয়েই নাপালে। কোনজন মানুহ আপোনাৰ বাবে সঠিক সেইটো বুজিবলৈ অভিজ্ঞতাৰ দৰকাৰ, আৰু সেই অভিজ্ঞতাৰ বাবে জীৱনলৈ ভুল মানুহ অহাটো দৰকাৰ। শান্তি এটা খুবেই সৰু শব্দ, কিন্তু ইয়াৰ দাম বহুত বেছি। এই শক্তি টকাৰে কেতিয়াও কিনিব নোৱাৰি, নিজেই বিচাৰি ল'বলগীয়া হয়। এই পৃথিৱীত দুৰ্বল কোনো নহয়, পৰিস্থিতিয়ে মানুহক দুৰ্বল কৰি তোলে। আৰু কিছুমান সুবিধাবাদী মানুহে মানুহৰ সেই দুৰ্বলতাৰ সুযোগ লৈ নিজকে বাঘ বুলি ভাবি লয়। আনক পৰিৱৰ্তন কৰাটো অসম্ভৱ, সেইবাবে নিজকেই পৰিৱৰ্তন কৰি লোৱাটো বুদ্ধিমানৰ কাম। এই সংসাৰত ভাল মানুহ বা ভাল বস্তু একোৰেই দাম নাই। মদ বিক্ৰেতাই নিজৰ ঠাইত বহি থাকিয়েই টকা ইনকাম কৰে, আৰু গাখীৰ বিক্ৰেতাই গাখীৰৰ বাল্টি হাতত লৈ ঘৰে ঘৰে যায়। বেইমানিৰ কেতিয়াও অনুশোচনা নহয়, বহুৰূপী মানুহৰ জীৱনত কেতিয়াও।